হে গাইজ হয়তো আপুনি টিকটকটো ডিলিট কৰি দিলে হয়তো কিছুমান এনেকুৱা মানুহ আছে টিকটকটো ডিলিট কৰাৰ ফলত ৰাতি টোপনি নোহোৱা হৈ গৈছে বা কিছুমান এনেকুৱা মানুহ আছে টিকটকটো বৰ্তমানলৈকে ডিলিট কৰিব পৰা নাই কিয়নো বৰ্তমান ক'ত টাইম পাছ কৰিব ক'ত ভিডিঅ' চাব বা ক'ত কি কৰিব আপুনি চিন্তা কৰিবলগীয়া কোনো কথা নাই টিকটকৰ দৰে সেম এনেকুৱা এটা এপছ আছে যিটো নাম হৈছে ৰপ'ছ আৰু ইয়াতো একাউণ্ট মানে আপুনি মানে টিকটকৰ দৰে সেম কাম কৰিব পাৰে এইটো কোনো ফেক এপ নহয় ইয়াত আপুনি যদি চাই মাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইয়াত একাউণ্ট বনাইছে আপুনি টিকটকত যেনেদৰে দেখিছিল মাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ একাউণ্ট দেখিছিল না সেম তেনেদৰে ইয়াতো একাউণ্ট বনাইছে মাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাত বহুত চৰ্চাত আছে চাইনাৰ এপছটো বনোৱাৰ কাৰণে বৰ্তমান ইয়াত বনাইছে আপুনি এই এপছটো কেনেদৰে ব্যৱহাৰ কৰিব লাগিব ইয়াত কেনেদৰে একাউণ্ট বনাব লাগিব সকলোখিনি কথা যে এই ভিডিঅ'ত ক'বলৈ চেষ্টা কৰে আপুনি ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক আহক তেনেহ'লে দেৰি নকৰি আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আমি চাইনাৰ এপছবিলাক ডিলিট কৰিব লাগে আৰু এইটো কথা আমাক চৰকাৰে জনাইছে আপুনি যদি নাজানে এই এপছবিলাক আমি কিয় ডিলিট কৰিব লাগে বা চৰকাৰে আপোনাক কিয় ডিলিট কৰিব কৈছে তেতিয়াহ'লে মই এটা আই বটনত ভিডিঅ' দি দিম আপুনি তাত ক্লিক কৰি চাব পাৰিব এই এপছবিলাক আমাৰ কি মানে ক্ষতি কৰিব পাৰে আমাক এই এপছবিলাক ৰখাৰ ফলত আমাৰ মোবাইলটোত এতিয়া কথা হ'ল টিকটক ফেৰ মানে এটা এপছ চলাইছে যিটো নাম হৈছে ৰপ'ছ আৰু এই এপছটো আপুনি গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু এই এপছটো আপুনি ডাউনলোড কৰাৰ পিছত গুগল প্লে ষ্ট'ৰত যাব আপুনি ৰপ'ছ বুলি চাৰ্চ কৰিব তাত আপুনি ডাউনলোড কৰিব পাৰিব আৰু এইটো আপুনি যদি অ'পেন কৰে ডাউনলোড কৰাৰ পিছত ইনষ্টল হোৱাৰ পিছত তেতিয়া আপুনি দেখাব প্ৰথমটো ইণ্টাৰফেচ দেখাব ইয়াত লেংগুৱেজ দেখাব মানে আপুনি একাউণ্টটো বনাব লাগিব প্ৰথম অৱস্থাত ইয়াৰ আপুনি প্ৰথমতে যেনেকৈ বহুত লেংগুৱেজ হ'ব মানে ভাষা আহিব কোনটো ভাষাত আপোনাক লাগে মই বাৰু ইয়াত ইংলিছ চিলেক্ট কৰিম আপুনি যোনটো ভাষা আপোনাৰ সহজ হয় আপুনি যদি বেলেগ ভাষা বুজি পায় হিন্দী কিবা এইবিলাক আপুনি বেংগলী তেতিয়াহ'লে আপুনি এইবিলাকক ক্লিক কৰিব পাৰিব আপুনি মই এতিয়া ইংলিছ চিলেক্ট কৰিলোঁ ইংলিছ চিলেক্ট কৰাৰ পিছত আপোনাক এনেকুৱা এখন মানে মোবাইল নাম্বাৰ আহিব যাতে আপোনাৰ যিটো একাউণ্টত মানে একাউণ্টটো বনাব আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে তাত আপুনি মোবাইল নাম্বাৰটো ভৰাব এই মোবাইল নাম্বাৰটো ভৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব আৰু এই OTPটো আপোনাৰ ইয়াত ছাবমিট কৰা এটা অপশ্যন আহিব অট'মেটিক ছাবমিট হৈ যাব আপোনাৰ OTPটো ছাবমিট হৈ যোৱাৰ পিছত আপোনাৰ তাত এখন এনেকুৱা লিষ্ট আহিব তাত আপোনাৰ নাম ভৰাব লাগিব মেল ফিমেল ভৰাব লাগিব আপোনাৰ এইখিনি ডাটা ভৰোৱাৰ পিছত আপোনাৰ একাউণ্টটো হৈ যাব আৰু এই একাউণ্টটো হোৱাৰ পিছত আপোনাৰ এনেকুৱা এখন ইণ্টাৰফেচ দেখাব মানে ইয়াত আপুনি টিকটকৰ দৰে দেখিছে ছেইম ইয়াতো আপুনি ভিডিঅ' বনাব মই বাৰু বেছি বুজাই নিদিলোঁ আপোনালোকে গমেই পাব টিকটকত কেনেদৰে আপুনি যদি ভিডিঅ' বনাই গমেই পাই যাব ইয়াত ছেইম মোটামুটি অলপমান ডিফাৰেঞ্চ আছে বেছি ডিফাৰেঞ্চ নাই আৰু এই এপছটোত টিকটকৰ দৰে মোটামুটি ছেইমে মই ক'ব গ'লে ইয়াতো আপুনি ছেইম তেনেদৰে ভিডিঅ' বনাব পাৰিব ইয়াত আপুনি যদি চাৰ্চ কৰি চাই মই যিটো কথা ক'লোঁ মাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আপুনি যদি ইয়াত চাই তেতিয়াহ'লে আপুনি দেখাব মাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বৰ্তমান কিমান ফলোৱাৰ্ছ হৈ গৈছে ইয়াত আপুনি আপোনাৰ যদি ভাল লাগে তেতিয়াহ'লে ইয়াতে এটা একাউণ্ট মানে আপুনি এনেদৰে আগৰ দৰে ভিডিঅ' আপলোড কৰিব পাৰিব এই এপছটো যদি আপুনি গুগল প্লে ষ্ট'ৰত চেক কৰিব যায় তেতিয়া আপুনি দেখিব 5 কোটিতকৈ বেছি মানুহে বৰ্তমান এই এপছটো ডাউনলোড কৰিছে বা মানে ইউজ কৰি আছে এই এপছটো আপুনি ইয়াত একাউণ্ট মানে ইউজ কৰিব পাৰিব বা আপুনি যদি ইউজ নকৰে ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে আপুনি ইয়াত ডাউনলোড কৰি মাত্ৰ একাউণ্টটো মানে ভিডিঅ' চাই থাকিব পাৰিব কিন্তু আপুনি একাউণ্টটো বনাব লাগিব ভিডিঅ' চাব লাগিলেও আশা কৰিছোঁ এতিয়া আপুনি বুজি পালে ৰপ'ছ এপছটো কেনেকুৱা ইয়াত একাউণ্ট কেনেদৰে বনাব লাগে বা ভিডিঅ' কেনেদৰে চাব লাগে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক বটনত এটা লাইক কৰি দিব আৰু যদি আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ এইখিনি আকৌ এটা নতুন ভিডিঅ'ত আপোনাক লগ পাম বুলি আশা থাকিল ধন্যবাদ জয় হিন্দ।